নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ কিটচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ আন এটি ৰেচিপি লৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ সৰিয়হ দিয়া মাছ। আপোনালোকে অতি কম সামগ্ৰীৰে আৰু অতি কম সময়তে এইটো বনাই খাব পাৰে। তেনেহ'লে চাওঁ আহকচোন আজিনো মই সৰিয়হ দিয়া মাছ কেনেকৈ বনালোঁ। ইয়াৰ বাবে মই লৈছোঁ কেইডোখৰমান মাছ, মিঠাতেল, নিমখ, এমুঠিমান বেহাৰ, কেইটামান কাটি লোৱা পিঁয়াজ, বিলাহী, পিঁয়াজ বটা, নহৰু বটা, আদা বটা, কেইটামান কেঁচা জলকীয়া, হালধি গুড়ি, কাশ্মীৰী মিৰ্চ পাউডাৰ, জিৰা গুড়ি আৰু কেইটামান পাঁচফোৰণ। প্ৰথমতে মই মাছকেইটা নিমখ আৰু হালধি সানি ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই গেছ ষ্টভত এখন কেৰাহী পাতি লৈছোঁ আৰু মিঠাতেল দিছোঁ। মই প্ৰায় 3 টেবুল চামুচমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই কেইটামান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণকেইটা ফটফটকৈ ফুটি অহাৰ পিছত আদা নহৰু আৰু পিঁয়াজৰ পেষ্টটো দিছোঁ। ইয়াত মই 1 ইঞ্চিমান আদা, 10 ফুটামান নহৰু আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজৰ পেষ্ট বনাই লৈছোঁ। এতিয়া মই এইখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ম। এনেদৰে লৰাই লৰাই ভাজি থাকিব লাগে। এতিয়া মই কাটি লোৱা পিঁয়াজখিনি ইয়াত দিম। মই 3টা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজখিনি নিজৰ ষ্টাইল মতে কাটি ল'ব পাৰে। এতিয়া মই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি প্ৰায় 1 মিনিটমান সময় ভাজি ল'লেই হ'ব, বেছি ৰঙচুৱা কৰিব নালাগে। এতিয়া মই ইয়াত বিলাহীৰ পেষ্টটো দি দিছোঁ। মই ইয়াত মিডিয়াম চাইজৰ বিলাহী এটা কাটি লৈছিলোঁ। বিলাহীখিনি গলি যোৱালৈকে মই ভাজি থাকিম। এনেদৰে মই 2 মিনিটমান সময় ভাজি থাকিম। বিলাহীখিনি লাহে লাহে গলিবলৈ ধৰিছে। মই ইয়াত অকণমান চেনি দিছোঁ যাতে কালাৰটো ধুনীয়া হয়। এতিয়া মই পিচি লোৱা বেহাৰখিনি দিছোঁ। বেহাৰখিনি খুব ভালদৰে মিক্সি ল'ব লাগে। এতিয়া গোটেইখিনি সামগ্ৰী ভালদৰে ভাজি ল'ম।
এনেদৰে ভজাৰ পিছত মই এতিয়া শুকান মছলা গুড়িখিনি দিম। মই ইয়াত এচামুচ জিৰা গুড়ি, এচামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু হালধি গুড়ি দিছোঁ। এতিয়া শুকান মছলাখিনি ভালদৰে ভাজি ল'ম। মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এনেদৰে ঘনাই ঘনাই লৰাই থাকে তলত জ্বলি যোৱাৰ চান্স নাথাকে। এনেদৰে মই 2-3 মিনিটমান সময় ভাজি ল'ম। লাহে লাহে বেহাৰৰ পৰা তেল বিৰিঙি আহিছে, তাৰ মানে আমাৰ ভজা প্ৰায় হৈছেই। এতিয়া মই অলপ অলপকৈ পানী দি লৰাই থাকিম। এনেদৰে অলপ অলপকৈ পানী দি মই ঘনাই ঘনাই লৰাই থাকিম। মই আৰু অলপমান পানী দিছোঁ আৰু লৰাই দিছোঁ। মই এটা কেঁচা জলকীয়া ফালি দিছোঁ। আপোনালোকে জ্বলা নিজৰ প্ৰয়োজন অনুসৰি ল'ব পাৰে। আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াত প্ৰয়োজন অনুসৰি পানী দিম আৰু ভালদৰে উতলিবলৈ দিম। তাৰপিছত মই ভাজি লোৱা মাছখিনি দি দিছোঁ। এনেদৰে মাছখিনি দিয়াৰ পিছত মই 5 মিনিটমান সময় উতলিবলৈ দিছোঁ। আমাৰ সৰিয়হ দিয়া মাছৰ গ্ৰেভি প্ৰায় তৈয়াৰ হৈছেই। ইয়াত মই অকণমান কেঁচা মিঠাতেল দিছোঁ। দেখিবলৈ ধুনীয়া লাগিছেনে বাৰু? এনেদৰে প্লেন ৰাইচৰ লগত খাই চাবচোন, খাবলৈ বহুতেই টেষ্টি হয়। ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন দৰ্শক তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষত থকা বেল আইকনটো দবাই দিব যাতে আহিবলগা নটিফিকেশ্যনবোৰ পাই থাকে। তেনেহ'লে আকৌ লগ পাম নতুন নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।